আমি ইতিমধ্যে প্ৰাণীৰ স্নায়ুতন্ত্ৰৰ বিষয়ে যথেষ্ট অধ্যয়ন কৰিলোঁ। মানুহৰ মগজুৰ কথা, নিউৰনৰ কথা, নিউৰন এটাৰ পৰা আন এটালৈ কেনেকৈনো আমাৰ স্নায়ু প্ৰেৰণাসমূহ প্ৰেৰণ হয় তাৰ বিষয়ে অধ্যয়ন কৰিলোঁ। এতিয়া আমি চাম উদ্ভিদৰ সমন্বয়ৰ কথা, কোঅৰ্ডিনেশ্যন ইন প্লেণ্টছ। প্ৰাণীয়ে দৈহিক কাৰ্যসমূহ নিয়ন্ত্ৰণ কৰিবলৈ বা সমন্বয় ৰক্ষা কৰিবলৈ স্নায়ুতন্ত্ৰৰ সহায় লয়। কিন্তু তোমালোকে ভাবি চাইছানে, উদ্ভিদৰতো সেই স্নায়ুতন্ত্ৰও নাই, নাইবা পেশীকলাও নাথাকে। পেশীকলাৰ জৰিয়তে আমি পেশীকলাইনো কেনেকৈ ক্ৰিয়া কৰে আমি কিছু সময় আগতে পঢ়িছিলোঁ। কিন্তু এই পেশীকলা উদ্ভিদৰ ক্ষেত্ৰতো নাথাকে সমন্বয় ৰক্ষা কৰাৰ কাৰণে। সেয়েহে উদ্ভিদেনো উত্তেজনাৰ প্ৰতি কেনেকৈ সঁহাৰি জনায় সেই বিষয়ে আমি ইয়াত পঢ়িবলৈ পাম। তোমালোকে দেখিছানে কেতিয়াবা নীলাজী বন বা লাজুকীলতা, আমি মিমুচা বুলি জানো, সেইবিলাকৰ পাতসমূহ স্পৰ্শ যেতিয়া আমি কৰি দিওঁ সেই পাতবিলাক জয় পৰি যায়, মানে জাপ খাই যায়। দেখিছা নিশ্চয়। এতিয়া এই জাপ পৰি যোৱা কাৰ্যটো কিয় সম্পন্ন হয়? এই যে লাজুকী বনৰ পাতটো আমি চুই দিলে জয় পৰি যায়, এই জয় কিয় পৰি যায় নাইবা জাপ কিয় খাই যায়, আমি তাক চিন্তা কৰিব লাগিব। কিয়নো ইহঁতৰতো স্নায়ুতন্ত্ৰ নাথাকে, ইহঁতৰতো পেশীকলা নাথাকে। আমাৰ হাতখন গৰম পানীত পৰিলে আমাৰ স্নায়ুতন্ত্ৰৰ জৰিয়তে বা হাতত থকা পেশীৰ জৰিয়তে আমি হাতখন গুচাই আনিব পাৰোঁ। এতিয়া এই লাজুকী বনবোৰেনো কেনেকৈ এই স্পৰ্শটো অনুভৱ কৰিব পাৰিলে, সেয়া আমাৰ সন্মুখত এটা ডাঙৰ প্ৰশ্ন। ঠিক তেনেকৈ যেতিয়া এটা বীজ অংকুৰণ হয়, সেই বীজ অংকুৰণ হওঁতে শিপাবিলাক মাটিৰ তললৈ গুচি যায় আৰু কাণ্ডটো কলৈ আহে? বায়ুমণ্ডললৈ, অৰ্থাৎ মাটিৰ ওপৰলৈ গতি কৰে। এনেকুৱানো কিয় হয়? কেতিয়াবা তোমালোকে দেখিছানে বা ভাবিছানে যে কাণ্ডটো মাটিৰ তললৈ গ'ল, শিপাখিনি মাটিৰ ওপৰলৈ আহিল? তেনেকুৱা ঘটনাটো কেতিয়াও সংঘটিত হোৱা নাই। এইবিলাক সমন্বয়, উদ্ভিদৰ এইবিলাক সমন্বয় কেনেকৈনো সুচাৰুৰূপে হৈ আছে তাক আমি এই উদ্ভিদৰ সমন্বয় পঢ়িবলৈ পাম। যেতিয়া নীলাজী বনৰ পাতখিলা আমি স্পৰ্শ কৰি দিওঁ, সেই নীলাজী বনৰ পাতখিলা স্পৰ্শ কৰি দিয়াৰ লগে লগে সেই স্পৰ্শৰ পৰা যি উত্তেজনা নীলাজী বনৰ পাতখিলাই লাভ কৰে, সেই উত্তেজনাৰ প্ৰতি সঁহাৰি দি নীলাজী বনৰ পাতখিলা জাপ খাই যায়। এই নীলাজী বনৰ পাতখিলা জাপ খাই যোৱা প্ৰক্ৰিয়াটো কিন্তু কোনো কাৰণতে ইয়াৰ বৃদ্ধি বা বিকাশৰ লগত সম্পৰ্ক নাই। কিন্তু মন কৰিবা, এইমাত্ৰ যে আমি বীজৰ অংকুৰণৰ কথা আলোচনা কৰিলোঁ, এই বীজৰ অংকুৰণৰ গতি বা চলনৰ দিশটো কিন্তু বৃদ্ধিৰ লগত জড়িত। কিয়নো বৃদ্ধি হোৱাৰ কাৰণেহে সেই বীজটো অংকুৰণৰ পিছত তোমাৰ শিপাবিলাক মাটিৰ তললৈ আৰু কাণ্ডটো মাটিৰ ওপৰলৈ গতি কৰিছে। আৰু যেতিয়া বীজৰ অংকুৰণৰ সময়ত আমি বৃদ্ধি বা বিকাশত বাধা প্ৰদান কৰিম, তেতিয়া আমি এই বীজৰ অংকুৰণৰ সময়ত যে শিপাটো মাটিৰ তললৈ গতি কৰিলে বা কাণ্ডটো যে মাটিৰ ওপৰলৈ গতি কৰিলে, বায়ুমণ্ডললৈ গতি কৰিলে, সেই বৃদ্ধি বা বিকাশ আমি দেখা নাপাম। সেয়েহে আমি উদ্ভিদে দুই প্ৰকাৰৰ চলন দেখায় বুলি জানো। কেই প্ৰকাৰৰ চলন দেখায়? দুই প্ৰকাৰৰ চলন। এটা হ'ল বিকাশ বা বৃদ্ধি নিৰ্ভৰশীল, আনটো হ'ল স্বতন্ত্ৰ চলন। এই দুই প্ৰকাৰৰ চলন আমি ইয়াত অধ্যয়ন কৰিম। এই যে বিকাশ বা বৃদ্ধি নিৰ্ভৰশীল চলন, এই চলনটো আমি ইয়াত অধ্যয়ন কৰিম আৰু স্বতন্ত্ৰ চলনৰ বিষয়ে আমি ইয়াত অধ্যয়ন কৰিম। ছাত্ৰ ছাত্ৰীসকল, আহা প্ৰথমতে আমি স্বতন্ত্ৰ চলনৰ বিষয়ে অধ্যয়ন কৰোঁ। এই লাজুকী বনেনো উদ্দীপনাৰ প্ৰতি কেনেকৈ সঁহাৰি জনায় তাৰ বিষয়ে আমি অধ্যয়ন কৰিব পাম যে স্বতন্ত্ৰ চলন কেনেকৈ নিয়ন্ত্ৰণ হয় বা স্বতন্ত্ৰ চলনৰ জৰিয়তে উদ্ভিদে কেনেকৈ সমন্বয় ৰক্ষা কৰি থাকে। ছাত্ৰ ছাত্ৰীসকল, এইখিনি কথা তোমালোকক মই ইতিমধ্যে বৰ্ণনা কৰিছোঁ। তোমালোকে এবাৰ পাঠ্যপুথিখন উলিয়াই লৈ পঢ়ি চোৱাচোন পোনতে, তাৰপিছত মোৰ পৰৱৰ্তী ভিডিঅ'খিনি চাবলৈ আগবাঢ়িবা। এতিয়া মন কৰিব লগা কথা এটা আছে। এতিয়া এটা ইণ্টাৰেষ্টিং কথা আছে যে লাজুকী বনৰ আমি যি অংশত স্পৰ্শ কৰি দিওঁ সেই অংশটোৱে প্ৰকৃততে এই চলনটো লাভ কৰে নে তাৰ বিপৰীতে বেলেগ এটা অংশইহে এই চলনটো লাভ কৰে? সেই কথাটো স্পষ্ট তোমালোকৰ পাঠ্যপুথিত উল্লেখ আছে যে স্পৰ্শ কৰা অংশটো আৰু গতি লাভ কৰা অংশটো সদায় পৃথক হয়। মন কৰিবা, এই স্পৰ্শ কৰা অংশটো আৰু এই গতি লাভ কৰা অংশটো সদায় পৃথক হয়। আৰু এইটোৰ কাৰণে তোমালোকে এটা কথা নিশ্চিত হ'লা যে এই স্পৰ্শ কৰা অংশটো আৰু গতি লাভ কৰা অংশটো যদি পৃথক হয়, তেতিয়াহ'লে এই স্পৰ্শ কৰা অংশটো আৰু গতি লাভ কৰা অংশটোৰ মাজত এটা যোগসূত্ৰ থাকিব লাগিব। নহ'লে স্পৰ্শ কৰিছোঁ এঠাইত
গতি কেনেকৈ আন এঠাইত লাভ কৰিব সিহঁতৰ মাজত এটা কানেকশ্যন থাকিব লাগিব মানে যদি তোমাৰ ভৰিত মহে কামুৰিছে আৰু তোমাৰ হাতেৰে যদি মহটো মাৰিব যত্ন কৰিছা তেতিয়াহ'লে হাত আৰু ভৰিৰ মাজত এটা সমন্বয়ৰ কাৰণে এটা সংযোগ থাকিব লাগিব ঠিক তেনেকৈ যদি লাজুকী বনটোৰ ইয়াত তুমি স্পৰ্শ কৰিছা যদি বেলেগ এঠাইত গতি লাভ কৰে বা গতি লাভ কৰা অংশটো যদি স্পৰ্শ কৰা অংশটোতকৈ পৃথক হয় তেন্তে এইটো নিশ্চিত যে এই দুই ঠাইৰ মাজত কিবা এটা সংযোগ থাকিব তোমালোকে এইটো কথা অতি মনোযোগেৰে মন কৰিবা যে এই যে দুই ঠাইৰ মাজত কিবা এটা সংযোগ আছিলে সেই সংযোগটো কেনেকৈ সম্ভৱ হৈছে কিছুমান বৈদ্যুতিক ৰাসায়নিক মাধ্যমৰ জৰিয়তে এই বৈদ্যুতিক ৰাসায়নিক মাধ্যম কেনেকৈ হৈছে যে এটা কোষৰ পৰা আন এটা কোষলৈ এই বৈদ্যুতিক ৰাসায়নিক সংযোগৰ জৰিয়তে এটা সমন্বয় ৰক্ষা কৰি উদ্ভিদে এনেকৈ তোমাৰ স্বতন্ত্ৰ চলন নিয়ন্ত্ৰণ কৰি থাকে কিন্তু মনত ৰাখিবা যে এই বৈদ্যুতিক ৰাসায়নিক মাধ্যমৰ যোগেদি হোৱা এটা কোষৰ আন এটা কোষলৈ যে সংযোগ ৰক্ষা কৰি থাকে যেনেকৈ আমাৰ নিউৰনৰ ক্ষেত্ৰত এটা নিউৰনে আন এটা নিউৰনৰ লগত সংযোগ ৰক্ষা কৰি আছিল কেনেকৈ সাইনেপছৰ জৰিয়তে সেয়াও ইলেক্ট্ৰকেমিকেল বা বৈদ্যুতিক ৰাসায়নিক আমি ৰাসায়নিক পদাৰ্থৰ নামটো মানুহৰ ক্ষেত্ৰত বা প্ৰাণীৰ ক্ষেত্ৰত অধ্যয়ন কৰিছো কিন্তু উদ্ভিদৰ ক্ষেত্ৰত এই বৈদ্যুতিক ৰাসায়নিক মাধ্যমটোৰ যি এটা কোষৰ পৰা আন এটা কোষলৈ সংযোগ সেই সংযোগটো তোমাৰ প্ৰাণীৰ দৰে নহয় এই কথাটো সদায় মনত ৰাখিবা প্ৰাণীৰ দৰে নহলেও মানে প্ৰাণীৰ দৰে নহয় সেই সংযোগটো প্ৰাণীৰ দৰে নহয় সেই সংযোগটো বৈদ্যুতিক ৰাসায়নিক মাধ্যমৰ যোগেদি হয় সেয়া সঁচা কিন্তু সেয়া প্ৰাণীৰ দৰে কেতিয়াও হ'ব নোৱাৰে বা নহয় কিয়নো প্ৰাণীৰ দৰে উদ্ভিদৰ দেহত কোনো সংযোগ ৰক্ষা কৰি বিশেষত্বপূৰ্ণ কলা নাথাকে বিশেষত্বপূৰ্ণ কোনো উদ্ভিদৰ দেহত এনেকুৱা সংযোগ ৰক্ষাকাৰী কোনো কলা নাথাকে প্ৰাণীৰ দৰে এই চলন প্ৰক্ৰিয়াসমূহত উদ্ভিদেও কিন্তু কোষৰ আকাৰ সলনি কৰে এই উদ্ভিদৰ স্বতন্ত্ৰ চলনৰ ক্ষেত্ৰত কোনবোৰ ক্ষেত্ৰত প্ৰাণীৰ চলন প্ৰক্ৰিয়াৰ লগত উদ্ভিদৰ এই স্বতন্ত্ৰ চলনৰ মিল আছে আৰু কোনবোৰত নাই সেইখিনি কথা তোমালোকে নোট ডাউন কৰি মোৰ ভিডিঅ'টোৰ পৰা লিখি দেখুৱাবা প্ৰাণীৰ ক্ষেত্ৰত কি হয় যে পেশীয় কলাত থকা এই যে বিশেষ প্ৰটিনৰ কথা আমি অলপ আগতে উল্লেখ কৰিছিলোঁ সেই বিশেষ প্ৰটিনৰ সহায়ত এই পেশীয় কলাৰ চলন সম্ভৱ হৈ উঠে কিন্তু উদ্ভিদৰ ক্ষেত্ৰত পানীৰ তাৰতম্যৰ যোগেদিহে এয়া সম্ভৱ হৈ উঠে মন কৰিবা কিহৰ যোগেদি পানীৰ তাৰতম্যৰ যোগেদি আৰু পানীৰ তাৰতম্যৰ ফলত কি হয় কোষটো স্ফীত বা স্লট হৈ পৰে আৰু সেইভাবে কোষৰ আকাৰৰ সালসলনি হয় প্ৰাণীৰ ক্ষেত্ৰত পেশীসমূহৰ আকাৰ সালসলনি কেনেকৈ হৈছিলে যে এটা প্ৰটিন থাকে প্ৰটিনটোৱে যেতিয়া স্নায়ু প্ৰেৰণা লাভ কৰে ই সৰু হৈ গৈছিলে প্ৰাণীৰ ক্ষেত্ৰত স্নায়ু কলাই কেনেকৈ ক্ৰিয়া কৰে তাক আমি অধ্যয়ন কৰোঁতে এই বিষয়ে আলোচনা কৰিছিলোঁ কিন্তু উদ্ভিদৰ ক্ষেত্ৰত কি হয় উদ্ভিদৰ ক্ষেত্ৰত উদ্ভিদৰ কোষত থকা পানীৰ তাৰতম্যৰ যোগেদি এয়া সম্ভৱপৰ হৈ উঠে আৰু পানী বাঢ়িলে স্ফীত হৈ উঠে আৰু কমি গ'লে কোষটো স্লট হৈ পৰে আৰু যেতিয়া কোষ এটা ডাঙৰ হ'ব বা সৰু হ'ব তেতিয়া কোষৰ আকাৰৰ সালসলনিৰ জৰিয়তে লাজুকীলতাৰ এই স্বতন্ত্ৰ চলনটো সম্ভৱপৰ হৈ উঠে আমি চলন কেই প্ৰকাৰৰ পাইছিলোঁ উদ্ভিদৰ ক্ষেত্ৰত দুই প্ৰকাৰৰ আমি এতিয়া এই স্বতন্ত্ৰ চলন লাজুকী বনৰ ক্ষেত্ৰত থকা স্বতন্ত্ৰ চলনৰ বিষয়ে আলোচনা কৰিলোঁ এতিয়া আমি আলোচনা কৰিম বিকাশ বা বৃদ্ধি নিৰ্ভৰশীল চলন এয়া আমি বৃদ্ধিৰ বাবে হোৱা চলনৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ উদ্ভিদৰ ক্ষেত্ৰত যেনে তোমালোকে মটৰ মাহ দেখিছা বা তোমালোকৰ ঘৰৰ কাষত থকা কেতিয়াবা ৰঙালাও পানীলাওৰ গছো দেখিছা সেইসমূহে কি কৰে আকৰ্ষৰ সহায়ত আকৰ্ষ তোমালোকে জানানে মই দেখাই দি আছোঁ যে আকৰ্ষৰ সহায়ত অন্য উদ্ভিদৰ গাত বা জেওৰাত ভেজা দি বগাই যাব পাৰে ভেজা দি মানে তাত প্ৰেছাৰ দি যেনেকৈ আমি ষ্টেপছবোৰ বগাওঁতে বা চিৰিসমূহ বগাওঁতে কাষত থকা ৱালখনত তাত থকা ধৰিব পৰা কোনো যতনত আমি ধৰি লৈ খোজবিলাক কাঢ়ো ঠিক তেনেকৈ লতাজাতীয় উদ্ভিদ বা কিছুমান মটৰ মাহ জাতীয় উদ্ভিদে সেই আকৰ্ষৰ সহায়ত জেওৰা বা উদ্ভিদৰ গাত ভেজা দি সিহঁতৰ বৃদ্ধি হয় আৰু সেই বৃদ্ধিৰ বাবে আমি সিহঁতৰ চলনসমূহ দেখিবলৈ পাওঁ এয়া চোৱা তোমালোকৰ কিতাপত উল্লেখ থকা আকৰ্ষ এই যে ভাঁজবিলাক আছে এইবিলাক ভাঁজেৰে কাষৰ জেওৰা বা উদ্ভিদৰ গাত সিহঁতে লতাজাতীয় উদ্ভিদে ভেজা দিব পাৰে এইডাল আকৰ্ষ বুলি কয় তোমালোকে নিশ্চয় লক্ষ্য কৰিলে তোমালোকৰ ঘৰৰ ওচৰতে এইবিলাক দেখা পাবা লতাজাতীয় উদ্ভিদত এইবিলাক আকৰ্ষ তোমালোকে সঘনাই দেখি থাকা ধৰি লোৱা এইডাল এডাল উদ্ভিদ আৰু এই আকৰ্ষডালে এই উদ্ভিদডালত এনেকৈ
পকাই মেৰাই ধৰে আৰু যেতিয়া মেৰাই ধৰে মন কৰিবা কৰ্কটডালৰ বৃদ্ধি নহয় কিন্তু এই আধাৰত লাগি নথকা বা এই গছডালত বা কলমটোত লাগি নথকা অংশখিনিৰ খৰকৈ বৃদ্ধি হ'বলৈ ধৰে তোমালোকৰ পাঠ্যপুথিত কি লিখিছে চোৱা এইবিলাকে কোনো আধাৰত স্পৰ্শ কৰে তেতিয়া আধাৰত লাগি থকা আকৰ্ষৰ অংশটো খৰকৈ বৃদ্ধি নহয় কিন্তু আধাৰত লাগি নথকা অংশটো খৰকৈ বৃদ্ধি হয় আৰু ইয়াৰ ফলত আকৰ্ষডাল আধাৰত পাক খাই ওপৰলৈ বগাই যাব পাৰে আৰু এই বগাই যাওঁতে মন কৰিবা যে উদ্ভিদে কোনো এটা নিৰ্দিষ্ট গতিৰ দিশতে ধীৰে ধীৰে কিছুমান উত্তেজনাৰ প্ৰতি সঁহাৰি জনায় যেনেকৈ চোৱা এইটো এটা সূৰ্য এই সূৰ্য পিনেহে কিন্তু উদ্ভিদডাল গতি কৰিব সূৰ্য পিনেহে উদ্ভিদডাল গতি কৰিব এইপিনে কেতিয়াও গতি নকৰে এই চলন বা গতি কিয়নো একেটা নিৰ্দিষ্ট দিশতহে হয় তাৰ বিষয়ে আমি এতিয়া উদাহৰণ সহ অধ্যয়ন কৰিবলৈ আগবাঢ়িছো তোমালোকক এটা কাৰ্য ইয়াত কৰিবলৈ পৰামৰ্শ দিছে এই কাৰ্যখিনি তোমালোকে পঢ়ি চাবা আৰু পঢ়ি চাই বুজি পোৱা নে চাবা মই ইয়াৰ কাৰণসমূহ তলৰ অংশসমূহত বৰ্ণনা কৰিবলৈ আগবাঢ়িছো আৰু প্ৰথমতে যদি পঢ়ি তোমালোকে বুজি নোপোৱা মই এইবোৰ বিষয়ে বুজোৱাৰ পিছত তোমালোকে পুনৰ এবাৰ এই কাৰ্যটো পঢ়ি চাবা তেতিয়া এই কাৰ্যটো তোমালোকক কিতাপত দিয়াৰ উদ্দেশ্যটো তোমালোকে বুজিব পাৰিবা এই যে আমি বৃদ্ধি বা বিকাশৰ কথা কৈ আছো বা বৃদ্ধি বা বিকাশ নিৰ্ভৰশীল আমি চলনৰ বিষয়ে পঢ়ি আছো এই বৃদ্ধি আৰু বিকাশ হৈ থকা উদ্ভিদৰ চলনৰ দিশ বা ডাইৰেকশ্যন পৰিবেশৰ কিছুমান কাৰক যেনে পোহৰ মাধ্যাকৰ্ষণিক বল আদিৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ থাকে আৰু পোহৰ আৰু মাধ্যাকৰ্ষণিক বলৰ সহায়ত এই দিশসমূহ সলনিও কৰিব পাৰি এনে দিশ সম্বন্ধীয় চলনবিলাক উদ্দীপকৰ দিশতো হয় বা তাৰ কেতিয়াবা বিপৰীত দিশতো হয় মানে সূৰ্য পোহৰৰ ক্ষেত্ৰত চোৱা এটা সূৰ্য পোহৰৰ দিশত হৈছে যাক উদ্দীপকৰ দিশত বুলি আমি ক'ব পাৰো আৰু যিটো ৰুট বা শিপাৰ যিটো বৃদ্ধি বা বিকাশ হেয়া সদায় সূৰ্যৰ পোহৰৰ বিপৰীত দিশত হৈছে তাক আমি কওঁ উদ্দীপকৰ বিপৰীত দিশত সংঘটিত হোৱা চলন যেতিয়া পোহৰৰ দিশত এটা চলন হয় তাক কওঁ পোহৰানুবেগী মানে ফটোট্ৰপিক সেয়েহে পোহৰ নামৰ উদ্দীপনাটোৰ প্ৰতি সঁহাৰি যে কিছুমান চলনত আমি দেখিবলৈ পাওঁ উদ্ভিদৰ ক্ষেত্ৰত সেই চলনটোক আমি পোহৰানুবেগী আৰু এই পোহৰানুবেগী বা ফটোট্ৰপিক চলনকো আমি দুই প্ৰকাৰে ভাগ কৰোঁ সেই চলন দুই প্ৰকাৰ কি যে কাণ্ডৰ অগ্ৰ অংশ পোহৰৰ দিশত ধাবিত হয় পোহৰৰ অংশত ধাবিত হয় আৰু আন এটা অংশ পোহৰৰ বিপৰীত দিশত ধাবিত হয় যেনে শিপাৰ অংশটো সদায় পোহৰৰ বিপৰীত অংশৰ পিনে গতি কৰে উদ্ভিদে এই পোহৰৰ উপৰিও কিছুমান অন্য উদ্দীপনাৰ প্ৰতিও সঁহাৰি জনায় আমি পাইছো পোহৰ আৰু মাধ্যাকৰ্ষণিক বল উদ্ভিদৰ শিপা সদায় মাটিৰ তললৈ গতি কৰে যাক আমি অধোমুখী চলন বুলি কওঁ আৰু কাণ্ড সদায় মাটিৰ ওপৰলৈ গতি কৰে সেয়ে তাক আমি কওঁ ঊৰ্ধ্বমুখী চলন বা ঊৰ্ধ্বমুখী দিশত কৰা গতি শিপাৰে ঊৰ্ধ্বমুখী আৰু অধোমুখী চলন পৃথিৱীৰ মাধ্যাকৰ্ষণিক বলৰ কাৰণে দেখা পাওঁ চোৱা কিছুমান কাৰক যে আমি অধ্যয়ন কৰিছিলো পোহৰ আৰু মাধ্যাকৰ্ষণিক বল ইয়াত আমি মাধ্যাকৰ্ষণিক বলৰ ফলত উদ্ভিদৰনো কেনেকুৱা ধৰণৰ চলন হয় তাক আমি দেখিবলৈ পাইছো আৰু এই মাধ্যাকৰ্ষণিক বলৰ প্ৰতি দিয়া সঁহাৰিক আমি ভূকেন্দ্ৰাবেগী বা জিঅ'ট্ৰপিজিম বুলিও জানো পোহৰ আৰু মাধ্যাকৰ্ষণিক বলৰ প্ৰতি যে সঁহাৰি দিয়ে উদ্ভিদে ঠিক তেনেকৈ উদ্ভিদৰ চলন আৰু কিছুমান কাৰকৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ থাকে যেনে ধৰা পানীৰ পৰিমাণো এনেকুৱা এটা কাৰক হ'ব পাৰে নাইবা কিছুমান ৰাসায়নিক পদাৰ্থ এনেকুৱা উদ্ভিদৰ চলনৰ ক্ষেত্ৰত কেতিয়াবা কাৰক হিচাপে দেখা দিয়ে যদি জল বা পানীৰ কাৰণে উদ্ভিদৰ চলন হয় তাক আমি হাইড্ৰট্ৰপিজিম বুলি কওঁ জলানুবেগী বুলি কওঁ আৰু যদি ৰাসায়নিক পদাৰ্থৰ কাৰণে উদ্ভিদৰ চলন হয় সেই ৰাসায়নিক পদাৰ্থৰ কাৰণে হোৱা চলনক আমি ৰাসায়নবেগী চলন বা কেমোট্ৰপিজিম বুলি জানো ছাত্ৰ ছাত্ৰীসকল মন কৰিবা এই কেমোট্ৰপিজিমৰ এটা অতি গুৰুত্বপূৰ্ণ উদাহৰণ তোমালোকৰ পাঠ্যপুথিত আছে যে ডিম্বকৰ দিশে পৰাগ নলিকাৰ গতিটো এটা কেমোট্ৰপিজিমৰ উদাহৰণ মানে পৰাগযোগৰ পিছত যে পৰাগ নলিকা এডাল গঠন হয় আৰু সেই পৰাগ নলিকাৰ মাজেৰে যে পৰাগ ৰেণুসমূহে ডিম্বকৰ পিনে গতি কৰে সেই ডিম্বকৰ পিনে পৰাগ নলিকাৰ জৰিয়তে পৰাগ ৰেণুৱে কৰা গতিক আমি কেমোট্ৰপিজিমৰ উদাহৰণ হিচাপে
জানো। আমি যেতিয়া উচ্চ ক্লাছত জীৱৰ প্ৰজনন প্ৰক্ৰিয়াৰ বিষয়ে সবিশেষ অধ্যয়ন কৰিম এনেকুৱা কেমোট্ৰপিজিমৰ আমি বহুত উদাহৰণ দেখিবলৈ পাম। জলজ প্ৰাণীসমূহৰ ক্ষেত্ৰতো আমি কিছুমান কেমোট্ৰপিজিম দেখিবলৈ পাওঁ। তোমালোকক এতিয়া এইখিনি কথা মই থুলমূলকৈ বুজাবলৈ যত্ন কৰিছোঁ যে উদ্ভিদৰ চলন আমি কেইটামান কাৰকৰ ওপৰত নিৰ্ভৰশীল বুলি অধ্যয়ন কৰিলোঁ। যদি পোহৰৰ কাৰণে সেই উদ্ভিদৰ চলন হয় তাক আমি কওঁ পোহৰ অনুবেগী চলন বা ফটোট্ৰপিজিম। এই পোহৰ অনুবেগী চলন দুই প্ৰকাৰৰ হ'ব পাৰে, পোহৰৰ দিশত হ'ব পাৰে নাইবা পোহৰৰ বিপৰীত দিশত হ'ব পাৰে। পোহৰৰ দিশত হোৱা পোহৰ অনুবেগী চলনৰ এটা উদাহৰণ হ'ল উদ্ভিদৰ অগ্ৰ অংশ, আৰু পোহৰৰ বিপৰীত দিশত হোৱা পোহৰ অনুবেগী চলনৰ উদাহৰণ হ'ল উদ্ভিদৰ শিপা। এতিয়া উদ্ভিদৰ আন এটা চলন চোৱা ভূকেন্দ্ৰাবেগী চলন বা জিঅ'ট্ৰপিজিম। ভূকেন্দ্ৰাবেগী চলন মাধ্যাকৰ্ষণ বলৰ কাৰণে আমি দেখিবলৈ পাওঁ, আৰু এই ভূকেন্দ্ৰাবেগী চলন দুই প্ৰকাৰৰ হ'ব পাৰে, প্ৰতিপ ভূকেন্দ্ৰাৱৰ্তী চলন বা অভিক ভূকেন্দ্ৰাবেগী চলন। প্ৰতিপ ভূকেন্দ্ৰাৱৰ্তী চলন আমি কাণ্ডত দেখিবলৈ পাওঁ আৰু অভিক ভূকেন্দ্ৰাৱৰ্তী চলন আমি শিপাত দেখিবলৈ পাওঁ। তোমালোকে জানা যে মাধ্যাকৰ্ষণিক বলৰ বাবে পৃথিৱীৰ প্ৰতিটো বস্তু পৃথিৱীয়ে নিজৰ কেন্দ্ৰৰ পিনে টানি থাকে, আৰু সেই মাধ্যাকৰ্ষণ বলৰ কাৰণে উদ্ভিদৰ ক্ষেত্ৰত যি চলন দেখা পাওঁ তাক আমি সেয়ে ভূকেন্দ্ৰাবেগী চলন বুলি জানো। ভূ মানে পৃথিৱী, কেন্দ্ৰ মানে পৃথিৱীৰ কেন্দ্ৰটোৰ কথা কৈছে। গতিকে উদ্ভিদৰ কোনো অংশ পৃথিৱীৰ কেন্দ্ৰৰ পিনে গতি কৰে নে উদ্ভিদৰ কেন্দ্ৰৰ বিপৰীত পিনে গতি কৰে তাক আমি ভূকেন্দ্ৰাবেগী চলন অধ্যয়ন কৰি গম পাওঁ। পৃথিৱীৰ কেন্দ্ৰৰ পিনে গতি কৰা চলনক আমি অভিক ভূকেন্দ্ৰাৱৰ্তী চলন বুলি জানো, যেনে শিপা। অভিক শব্দটোৱে অভিগমন কৰা বুজাইছে। অভিগমন মানে আমি কোনো এটা দিশত গতি কৰিছোঁ। ইয়াত অভিক মানে কোন পিনে যোৱা বুজাইছে? ভূকেন্দ্ৰৰ পিনে। ভূকেন্দ্ৰ মানে পৃথিৱীৰ কেন্দ্ৰৰ পিনে, আৰু শিপা সদায় ভূকেন্দ্ৰৰ পিনে গতি কৰে। সেয়েহে অভিক ভূকেন্দ্ৰাৱৰ্তী চলনৰ এটা উদাহৰণ উদ্ভিদৰ শিপাৰ চলন। আৰু প্ৰতিপ মানে বিপৰীত, আৰু সেই উদ্ভিদৰ প্ৰতিপ ভূকেন্দ্ৰাৱৰ্তী চলন সদায় ভূকেন্দ্ৰৰ বিপৰীত দিশে হয়, অৰ্থাৎ মাধ্যাকৰ্ষণিক শক্তিৰ বিপৰীত দিশে হয়। তেনে প্ৰতিপ ভূকেন্দ্ৰাৱৰ্তী চলনৰ উদাহৰণ হ'ল উদ্ভিদৰ কাণ্ডৰ চলন। আৰু পানীৰ বাবে হোৱা চলনক আমি কওঁ জলানুবেগী চলন বা হাইড্ৰট্ৰপিজিম। আৰু ৰসায়নোবেগী চলনত আমি কি দেখা পাওঁ যে উদ্ভিদে বা উদ্ভিদৰ কোনো অংশই বা উদ্ভিদৰ কোনো কোষে কি কৰে, কিছুমান ৰাসায়নিক পদাৰ্থৰ প্ৰতি সঁহাৰি জনায় বা ৰাসায়নিক উদ্দীপনাৰ প্ৰতি সঁহাৰি জনায়, আৰু তাৰ বাবে সৃষ্টি হোৱা চলনক আমি ৰসায়নোবেগী চলন বা কেমোট্ৰপিজিম বুলি কওঁ। আৰু এই ৰসায়নোবেগী চলন বা কেমোট্ৰপিজিমৰ উদাহৰণ হ'ল ডিম্বকৰ পিনে পৰাগনলিকাৰ গঠন হৈ পৰাগৰেণুৰ হোৱা চলন। এতিয়া এই প্ৰশ্নটো চোৱা, উদ্ভিদত কেমোট্ৰপিজিমৰ এটা উদাহৰণ দিয়া। এইটো HSLCৰ 2015ত কুৱেশ্যন আহি গৈছে। এতিয়া মই নিশ্চিত যে তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ কৰিবলৈ সক্ষম হ'বা। ঠিক তেনেকৈ চোৱা, নীলাজী বনে কেনেকৈ উদ্দীপনাৰ প্ৰতি সঁহাৰি জনায়। এয়াও 2015ৰ HSLCত কুৱেশ্যন আহি গৈছে, আৰু এই প্ৰশ্নটোৰ উত্তৰো তোমালোকে মোৰ ভিডিঅ'টো চাই উত্তৰ কৰিবলৈ সক্ষম হ'বা। এতিয়া HSLC 2019ৰ কুৱেশ্যন এটা চোৱা যে জলানুবেগ কি? এটা পৰীক্ষামূলক আৰ্হিৰ সহায়ত জলানুবেগ প্ৰদৰ্শিত কৰা। তোমালোকৰ জলানুবেগ সম্পৰ্কে এটা সম্যক ধাৰণা হ'ল, আৰু এই জলানুবেগ কি তোমালোকে নিশ্চিতভাৱে লিখিব পাৰিবা, কিন্তু এই পৰীক্ষামূলক আৰ্হিৰ সহায়ত ইয়াক কেনেকৈ প্ৰদৰ্শিত কৰিবা সেয়া এতিয়া মোৰ ভিডিঅ' চাই তোমালোকে বৰ্ণনা কৰিবলৈ যত্ন কৰা। আৰু যদি তোমালোকে নিজে যত্ন কৰি এই পৰীক্ষামূলক আৰ্হিটোৰ প্ৰদৰ্শন কৰিবলৈ বা বৰ্ণনা কৰিবলৈ নোৱাৰা তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা, মই তোমালোকক সহায় কৰিম।